অষ্টমী সমাগত ভাদ মাহত অষ্টমী হয় প্ৰতি বছৰৰ দৰে এইবেলিও অষ্টমী উদযাপন হ'ব। আমি বিশ্ব হিন্দু পৰিষদে যিহেতু প্ৰতি বছৰে এই অষ্টমী উদযাপনৰ ক্ষেত্ৰত মানে আমাৰ পৰিষদৰ উদ্যোগতে পবিত্ৰ হৰি মন্দিৰৰ এই ভূমিত শ্ৰীকৃষ্ণ জন্মাষ্টমী প্ৰতি বছৰে উদযাপন হয়। এইবাৰো ৩৮তম শ্ৰীকৃষ্ণ জন্মাষ্টমী আমাৰ বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আৰু শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত উদযাপন হ'ব গৈ আছে অহা 14 ছেপ্টেম্বৰ তাৰিখে। তাৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদে এখন মানে উদযাপন সমিতি আমি গঠন কৰিছোঁ যোৱা আগষ্টৰ 5 তাৰিখে। আৰু আমি সেই উদযাপন সমিতিখনত সভাপতি হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি তেখেতৰ অনুমতি সাপেক্ষে আমি তেখেতক সভাপতি হিচাপে আমি ৰাখিছোঁ আমাৰ উদযাপন সমিতিত। আৰু আমাৰ জোন কুমাৰ বৰ্মন আমাৰ সকলোৰে মাৰ্গদৰ্শক, তেখেতে বিভিন্ন ধৰণে আমাক দিহা পৰামৰ্শ দি আহিছে প্ৰত্যেক বছৰে অষ্টমীত। তো তেখেতক আমি যোৱাবেলিও আছিল আৰু এইবেলিও তেখেত আমাৰ মানে উদযাপন সমিতিৰ মানে কাৰ্যকাৰী সভাপতি হিচাপে তেখেত আছে। আৰু বিশ্ব হিন্দু পৰিষদৰ সহকাৰী সম্পাদক তথা এইবেলি অষ্টমী উদযাপন সমিতিৰ মানে আমাৰ সাধাৰণ সম্পাদক হিচাপে বিজু দত্তক এইবাৰ আমি উদযাপন সমিতিৰ মানে সাধাৰণ সম্পাদকৰ আমি দায়িত্ব প্ৰদান কৰিছোঁ, তেখেতৰ হাতত দায়িত্ব অৰ্পণ কৰিছোঁ পৰিষদৰ ফালৰ পৰা। তো আমি আশা ৰাখিছোঁ যে যোৱা কেইবছৰৰ দৰে এইবছৰো অষ্টমী কাৰ্যসূচীটো অতি উল্লাস মালহেৰে সকলোৰে সহযোগত মানে উদযাপন হৈ যাব। কথাটো হ'ল কি, সমিতিখনত বহু জ্যেষ্ঠ ব্যক্তিও আছে, তেখেতসকলৰো দিহা পৰামৰ্শ আছে আমাৰ লগত। আমাৰ হৰি মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নলিনীকান্ত শীল ডাঙৰীয়া, তেখেতে দিনে ৰাতিয়ে আমাক মাৰ্গদৰ্শন আগবঢ়াই আছে, তেখেতে আমাক সুধি আছে কেনেকৈ আমি অনুষ্ঠানটো উদযাপন কৰিব গৈ আছোঁ বা আমাৰ আয়োজন সম্পৰ্কে তেখেতে প্ৰতিদিনে আমাক খবৰ ৰাখি আছে। সেইটো আমাৰ কাৰণে এটা উৎসাহজনক কথা। আৰু আমাৰ যোৱা কেইবাবছৰৰো সম্পাদক, উদযাপন সমিতিৰ সম্পাদক বিশ্ব হিন্দু পৰিষদ নলবাৰী বিভাগৰ বৰ্তমান বিভাগ মন্ত্ৰী নয়ন চক্ৰৱৰ্তী ডাঙৰীয়া, তেখেতৰো যথেষ্ট অভিজ্ঞতা আছে, তেখেতো আমাক দিহা পৰামৰ্শ দি আছে। আৰু গোটেই নলবাৰীৰ তথা অসমবাসী ৰাইজৰ আমি সেই নিৰ্দিষ্ট দিনটোত আমি মানে উপস্থিতিৰ লগতে সহায় সহযোগিতা আমি এই মঞ্চৰ পৰা কামনা কৰিলোঁ। আৰু অষ্টমী বুলি ক'লে আমাৰ যিটো ৰেলী, আমাৰ ৰেলীটো যথেষ্ট আকৰ্ষণীয় হয়। আমাৰ মানে এইটো এটা ঐতিহাসিক কথা বুলিও ক'ব লাগিব যে অষ্টমী বুলি ক'লে ৰেলীটোৰ কথা তাৰমানে সাধাৰণ মানুহেও এটা অনুভৱ এটা ৰাখে যে ৰেলীটো ভাল হ'ব বা ৰেলীটো কেনেকুৱা হ'ব। এইবাৰ এটা আগৰ পৰা এটা ৰেলীটোৰ ওপৰত সকলোৰে এটা মানে এটা আগ্ৰহ থাকে, আমি এইটো বস্তু পৰিলক্ষিত কৰিছোঁ কেইবাবছৰো আমি যিহেতু লাগি আছোঁ ইয়াতে। গতিকে এইবছৰো আমি যাতে ৰেলীটো যাতে খুব ধুনীয়াকৈ যাতে হয়, যথেষ্ট মানুহৰ দ্বাৰা যাতে ৰেলীটো আমি এটা খুব ধুনীয়াকৈ মানে আমি এটা ৰেলীটো মানে ভালকে বহুলভাৱে যাতে আমি লৈ যাব পাৰোঁ ৰাইজৰ মাজেৰে, দেখাত যাতে এটা ৰেলীটো খুব আকৰ্ষণীয় হয়, এইটো কথাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আমি অষ্টমী সমিতিৰ লগত আমি কথা বতৰা এই সম্পৰ্কে হৈ আছোঁ। মন্ত্ৰী মহোদয়েও আমাক আশ্বাস দিছে যে বিভিন্ন ক্ষেত্ৰৰ পৰা মানুহ আহিব ৰেলীত। গতিকে আমি এইটো এটা কামনা কৰিছোঁ, সকলোৰে আহক, ৰেলীত সহযোগ কৰক। আমাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি আমাৰ মানে আধ্যাত্মিক যিখিনি আমাৰ মানে আছে সেইখিনিতো হ'বই, পূজা ভাগ আমাৰ হ'বই। গতিকে আমি আধ্যাত্মিক অনুষ্ঠানখিনিত সকলো ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁৱেই। তাৰ উপৰিও আমাৰ মানে শিশু কৃষ্ণ প্ৰতিযোগিতা, এইটো এটা উল্লেখনীয় শিতান আমাৰ অষ্টমীৰ। শিশু কৃষ্ণ প্ৰতিযোগিতালৈ বহু সৰু ল'ৰা ছোৱালী কণ শিশুৱে মানে ৰৈ থাকে যে আমি শিশু কৃষ্ণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। তো তেওঁলোকৰ অভিভাৱকখিনিকো আমি এই প্ৰেছ মিটৰ মানে মাধ্যমেৰে জনাব বিচাৰিছোঁ যে আমাৰ সম্পাদকৰ আৰু কাৰ্যকাৰী সভাপতিৰ ফোন নাম্বাৰ ইতিমধ্যে আমি বেনাৰত লগোৱা আছে। গতিকে আপোনালোকে বেনাৰৰ পৰা তেখেতসকলৰ নাম্বাৰ সংগ্ৰহ কৰি ফোন কৰক। আমাৰ মানে অষ্টমীত কাৰ্যসূচীত মানে শিশু কৃষ্ণ প্ৰতিযোগিতা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে কিছু আগতীয়াকৈ যোগাযোগ কৰিলে ভাল। আমি সেইমতে আমাৰ অনুষ্ঠানটো আমি ৰাখিছোঁ। কাৰ্যসূচীটো আজি কিছু সময় পিছত আমাৰ সন্মানীয় মানে সভাপতিৰ দ্বাৰা হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকৰ দ্বাৰা মানে হেৰি হ'ব, আমি এইখন মানে প্ৰকাশ কৰিম, আমি আজি উদ্বোধন কৰিম আমি কাৰ্যসূচীখনত। গতিকে কাৰ্যসূচীখন পোৱাৰ পিছতো কিছু সুবিধা হ'ব, সকলোৱে শিতানখিনি গম পাবই। গোটেইখিনি মিলি আমাৰ মানে মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠানো আছে। আমি সন্ধিয়া সাংস্কৃতিক মানে অনুষ্ঠানৰো আমি এটা ব্যৱস্থা কৰিছোঁ। কেইবাগৰাকীও নলবাৰীৰে পৰিচিত সুপৰিচিত গায়ক গায়িকা আছে। গতিকে অনুষ্ঠানটোত সকলোৱে আহক, আমাক উৎসাহিত কৰক। লগতে আমাৰ হিন্দু সমাজৰ যি পৰিচয়, আমাৰ আস্থাৰ কেন্দ্ৰ হৰি মন্দিৰত এই অনুষ্ঠানটো যিহেতু প্ৰতি বছৰে উদযাপন হৈ আছে, এইবেলিও উদযাপন হ'ব। কিন্তু যোৱা কেইবছৰতকৈ এইবাৰ যাতে অকণমান যাতে আৰু মানে
সাধাৰণ মানুহখিনি যাতে অকণমান যাতে আৰু মানে বিনোদন বা আধ্যাত্মিক ফালৰ পৰা যাতে অকণমান তেওঁলোকে আৰু যাতে ভাল পায় সেনেকুৱা আমাৰ প্ৰচেষ্টা থাকিব।